কোভিড-19 দ্বিতীয় লহৰে এতিয়া সমগ্ৰ নগাঁও জিলাত ভয়াৱহ ৰূপ ধাৰণ কৰিছে। প্ৰতিদিনে নগাঁও জিলাত দ্ৰুত গতিত বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ। আজিৰ দিনটোতে পুনৰ নগাঁৱত 123 জন লোকৰ দেহত ধৰা পৰিল কোভিড-19 সংক্ৰমণ। ইয়াৰে 118 জনক এণ্টিজেন টেষ্ট আৰু 5 জনক RT-PCR টেষ্টৰ জৰিয়তে কোভিড-19 পজিটিভ বুলি চিনাক্ত কৰিছে স্বাস্থ্য বিভাগে। ইয়াৰে 8 গৰাকীক কোভিড চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ বিপৰীতে 115 গৰাকী হোম কোৱাৰেণ্টাইন হৈ আছে। নগাঁৱত বৰ্তমানলৈকে 570 জন লোক কৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে। আনহাতে আজিৰ দিনটোত কৰোনাৰ পৰা আৰোগ্য লাভ কৰিছে 38 জন ব্যক্তিয়ে। ইয়াৰে 34 জন হোম আইচলেশ্যনত আছিল আৰু 4 জন নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি হৈ আছিল। নিউজ ডেস্ক ৰিপৰ্ট DNA নিউজ।